পুৰা বৰষুণ দি আছে ইয়াত। কামলৈ ওলাই গৈছিলোঁ কিন্তু কাম কৰা নহ'ল, অলপমান কাম কৰি গুচি আহিলোঁ আৰু ময়ো গোটেই তিতি গ'লোঁ। তো ভাবিলোঁ এনেই থকা সলনি এটা ভিডিঅ'কে বনাই দিওঁ। তো মই কাপোৰযোৰ সলাই লওঁ, লগ পাই আছোঁ আপোনালোকক। কাপোৰ কানি সলাই ফুল ৰেডি। আজি এনেই এটা এক্সপেৰিমেণ্ট ভিডিঅ' বনাম বুলি ভাবিছোঁ। মোৰ তাত এটা 500 GB কম্পিউটাৰৰ হাৰ্ড ডিস্ক আছে, তাকে খুলি খালি চাওঁ ভিতৰত কি আছে আৰু আপোনালোককো দেখুৱাওঁ কিনো হয় বস্তুটো, কি আছে ভিতৰত। তো গাইজ বলক ভিডিঅ'টো আৰম্ভ। হেল্ল' গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। পুৰা বৰষুণ দি আছে। মোৰ আৱাজ শুনা পাইছেনে নাই গম নাপাওঁ, কিন্তু বহুত বৰষুণ দি আছে ইয়াত। এইটোৱে সেইটো হাৰ্ড ড্ৰাইভ যাক নেকি আমি এতিয়া অপাৰেশ্যন কৰিম। তো চাই থাকক আপোনালোকে, 500 GB হাৰ্ড ড্ৰাইভ হয়। প্ৰথমতে ইয়াক আনবক্সিং কৰি লওঁ। তো আহক আনবক্সিং কৰি লওঁ। যিসকলে হাৰ্ড ড্ৰাইভ দেখা নাই তেওঁলোকৰ কাৰণে কৈছোঁ, হাৰ্ড ড্ৰাইভটো দেখিবলৈ এনেকুৱা। তো এইখন পিছফালে এখন চাৰ্কেট আছে আৰু হাৰ্ড ড্ৰাইভটোৰ আগফালে কেইটামান স্ক্ৰু লগা থাকে এনেকৈ। তো প্ৰথমতে আমি স্ক্ৰুকেইটা খুলিব লাগিব। তো স্ক্ৰুকেইটা খুলি লওঁ। তো আমাৰ স্ক্ৰু খোলা হৈ গ'ল আৰু মিডিলত এটা স্ক্ৰু বাকী আছে, এইটো খোলা হৈ গ'ল। তো ভিতৰত এনেকুৱা দেখিবলৈ আপোনালোকে দেখা পাইছে, ক্লিন এখন ডিছ থাকে য'ত আপোনালোকৰ নিজৰ চেহেৰা চাব পাৰে। এতিয়া মই হাৰ্ড ডিস্কখন খুলি চাওঁ কেনেকুৱানো। তো আপোনালোকে চাই থাকক। হাৰ্ড ডিস্কখন প্ৰায় খোলা হৈ গ'ল, আপোনালোকে দেখা পাইছে। তো এতিয়া বাহিৰত উলিয়াই লওঁ। হাৰ্ড ডিস্কখনৰ দুয়োফালে ছেমহে দেখিবলৈ। তো ইয়াৰ থিকনেছটো চাই লওক আপোনালোকে। থিকনেছ মই ইমান ভালকৈ আপোনালোকক ক'ব নোৱাৰিম ইয়াৰ থিকনেছটো কিমান আছে। তো আপোনালোকে অনুমান কৰি ল'ব। আৰু এইটো পিছফালে এটা মটৰ লগোৱা দেখা পাইছে আপোনালোকে, হাৰ্ড ডিস্কখন ঘূৰাবলৈ মটৰ থাকে। তো এতিয়া আকৌ এবাৰ এছেম্বল কৰি দিওঁ হাৰ্ড ডিস্কটো ধুনীয়াকৈ। তো এছেম্বল কৰি লওঁ, তাৰপাছত আপোনালোকৰ লগত লগ পাই আছোঁ। এছেম্বল কৰা হৈ গ'ল। এতিয়া আমি ধুনীয়াকৈ বক্সত সোমাই পেকিং কৰি থৈ দিওঁ। তো এইটোতো মোৰ কোনো কামত নাহে, বেয়া হাৰ্ড ডিস্ক হয়। তো ইয়াক এনেই পেলাই থৈ দিব লাগিব। এতিয়া পেলাই থৈ দিওঁ ধুনীয়াকৈ। বন্ধুসকল, এইটো এটা বেয়া হাৰ্ড ড্ৰাইভ আছিলে, সেইকাৰণে মই খুলি খালি চালোঁ। আপোনালোকৰ যদি ঘৰত ভাল হাৰ্ড ড্ৰাইভ আছে তেতিয়াহ'লে এনেকুৱা কাম কৰিব দৰকাৰ নাই। তো ভিডিঅ'টো আজিলৈ ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো জল্দি ছাবস্ক্ৰাইব কৰি লওক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ পাই থাকিব।